অক্টোবৰ মাহৰ পৰা খহনীয়াৰ স্থায়ী সমাধানৰ ব্যৱস্থা ল'ব সংশ্লিষ্ট বিভাগে। চাবুৱাৰ বিধায়ক পুনাকন বৰুৱাৰ এই ঘোষণা। বালিজান বগৰীতলীয়া অঞ্চলৰ শিহৰণকাৰী খহনীয়া অঞ্চল পৰিদৰ্শন কৰি চাবুৱাৰ বিধায়কজনে এক গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। উল্লেখ্য যে জুন মাহৰ আৰম্ভণিৰ পৰাই এই অঞ্চলটোৰ প্ৰায় 1500 মিটাৰ ভূমি লুইতৰ বুকুত জাহ গৈছে। ভয়ংকৰ খহনীয়াৰ ফলত বিনিদ্ৰ ৰজনী কটাই আছে নৈ পৰিয়াই। ঐতিহাসিক মোমাই তামুলী আলিৰ লগতে বগৰীতলীলৈ ভয়াৱহ হৈ গৈ আহিলে। জলসম্পদ বিভাগে খহনীয়া প্ৰতিৰোধৰ কাম কৰিছে। আপুনি আজি পৰিদৰ্শন কৰিছে, কেনেকুৱা ধৰণৰ কি দেখা পাইছে? বালিজান বগৰীতলীয়া চাবুৱা বিধানসভা সমষ্টিৰ এটা গুৰুত্বপূৰ্ণ অংশ। বালিজান চাহ বাগিচা আৰু বগৰীতলীয়া অঞ্চলত বিগত জুন মাহৰ প্ৰথম সপ্তাহৰ পৰাই ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ প্ৰবল খহনীয়াৰ ফলত প্ৰায় 1500 মিটাৰ অঞ্চল, নদী কাষৰীয়া 1500 মিটাৰ অঞ্চল খহনীয়াত জাহ গৈছিলে। তৎকালীনভাৱে বিভাগে 9 জুনৰ পৰাই কাৰ্যকৰী হোৱাকৈ ইয়াত প্ৰাকুপাইন আৰু বালি ভৰ্তি মেগাবেগ পেলোৱাৰ কাম আৰম্ভ কৰিছিলে। আৰু যোৱা 14 জুনত অসম চৰকাৰৰ মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ চাওলা ডাঙৰীয়া আৰু ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ সৈতে জিলা প্ৰশাসন জলসম্পদ বিভাগৰ শীৰ্ষ বিষয়াসকলে অঞ্চল পৰিদৰ্শন কৰি যায়। আৰু তেতিয়াৰ পৰা তাৰ আগৰ পৰাই তৎপৰতাৰে এই অঞ্চলৰ খহনীয়া ৰোধ কৰিবৰ কাৰণে কামখিনি কৰি থকা হৈছে। কিন্তু শেহতীয়াকৈ ইয়াৰ বালিজান আৰু বগৰীতলীয়াৰ উজনি অংশত যি বালিজান চাহ বাগিচাৰ বজাৰ আছে তাৰ আগলৈ পুখুৰীজানলৈকে প্ৰায় 1500 মিটাৰ অঞ্চলত পুনৰ খহনীয়া আৰম্ভ হৈছে। নদী কাষৰীয়া যি আমাৰ বালি চাপৰি আছিলে, চাপৰি খহাই প্ৰায় খহনীয়াই চাহ বাগিচা আছে, বালিজান চাহ বাগিচাৰ ফেঞ্চিং প্ৰায় পাওঁ অৱস্থা হৈছে। সেই অঞ্চলটোত প্ৰায় 13টা পৰিয়াল বাস কৰে। তাৰে 2টা পৰিয়াল চাহ বাগিচাৰ স্থায়ী শ্ৰমিক পৰিয়াল আৰু অন্য 8টা পৰিয়াল প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰলৈ তেওঁলোকে বাস কৰি আছে আৰু অন্যান্যখিনি বেলেগ ধৰণে বাস কৰি আছে। এতিয়া সেই পৰিয়ালকেইটালৈ শংকা নামি আহিছে। গতিকে ইতিমধ্যে 2-4টা পৰিয়াল তাৰ পৰাই ইতিমধ্যে শ্বিফটিং হৈছে আৰু অন্যখিনি অন্য ঠাইলৈ স্থানান্তৰিত হোৱাৰ চিন্তা কৰি আছে। আৰু আমিও আজি জিলা প্ৰশাসনৰ লগত কথা পাতি অন্য পৰিয়ালকেইটাকো ভাল ঠাইত যাতে সংস্থাপিত কৰিব পৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। সামগ্ৰিকভাৱে প্ৰায় 1500 খহনীয়া প্ৰৱণ যি আমাৰ বালিজান আৰু বগৰীতলীয়া আৰু অন্য বালিজান চাহ বাগিচাৰ পৰা পুখুৰীজানলৈকে 1500 মিটাৰ, মুঠ 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ নদীৰ কাষৰীয়া যি উন্মুক্ত অঞ্চল, তাত স্থায়ীভাৱে প্ৰতিৰক্ষামূলক কাম কৰিব লাগিব। আৰু এই সম্পৰ্কত চৰকাৰে ইতিমধ্যে আঁচনি গ্ৰহণ কৰিছে। আৰু মাননীয় মন্ত্ৰী ডাঙৰীয়াই এই অঞ্চল পৰিদৰ্শন কৰি যোৱা সময়তে আমাক কৈছিল যে 3 কিলোমিটাৰ অঞ্চল প্ৰতিৰোধমূলক কাম অক্টোবৰ মাহৰ পৰা কৰিব পৰা যাব। আৰু সেইধৰণে চৰকাৰে গোটেই কথাখিনি বা বিভাগে কথাখিনি আগবঢ়াই নিছে। আমি আশা কৰিম যে বানপানী বা খহনীয়া যি ভয়াৱহতা তাক প্ৰতিৰোধ কৰিবলৈ আমাৰ বিভাগ সক্ষম হ'ব। আৰু অন্যহাতে যিহেতু এতিয়া জুলাই মাহ আৰু 1.5-2 মাহ আমি খহনীয়া বা বানপানীৰ সম্ভাৱনা আছে, গতিকে এই দিনকেইটাত সুৰক্ষামূলকভাৱে প্ৰতিৰোধমূলকভাৱে জলসম্পদ বিভাগে তৎপৰতাৰে কামখিনি কৰি আছে। আৰু আমি এতিয়া প্ৰত্যক্ষ কৰিছোঁ 9 জুনৰ পৰা কাম আৰম্ভ হৈছে। এটা দিন নৰখাকৈ বিৰতিহীনভাৱে জিঅ' বেগৰ কাম, বালি ভৰ্তি মেগাবেগ পেলোৱাৰ কাম চলি আছে। আৰু আজিও 7খন নাও ইতিমধ্যে ইয়াত চলি আছে। 7খন নাৱে নদীৰ পাৰৰ পৰা চাপৰিৰ পৰা পলস আনিছে, বালি আনি কাষত বালি ভৰ্তি কৰিছে আৰু বেগবিলাক নদী কাষৰত পেলোৱাৰ ব্যৱস্থা কৰিছে। তাৰ ফলত সোঁতে আহি খুন্দা মাৰিলেও তাক ৰক্ষা কৰিব পৰা যায়। আমি সকলো জানো যে চিয়াং নদীখন পোনপটীয়াকৈ এই অঞ্চলত আহি খুন্দা মৰাৰ ফলত
খহনীয়া প্ৰতি বছৰে চলি আছে গতিকে ইয়াক চিয়াঙক কেনেকৈ ডাইভাৰ্ট কৰিব পৰা যায় উৎসতে তাৰ ব্যৱস্থাও বিভাগে চিন্তা কৰি আছে আমি জলসম্পদ বিভাগে তৎপৰতাৰে এনে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আৰু এই অঞ্চলৰ ৰাইজৰ সুৰক্ষাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ লগে লগে আমি বগৰীতলীয়াবাসী ৰাইজক ৰহমৰবাসী ৰাইজক বালিজানবাসী ৰাইজকো ধন্যবাদ জনাইছোঁ তেখেতসকলেও ইয়াত কাম হৈ থকা সময়ত যথেষ্ট সহযোগ কৰিছে ৰাইজে যথেষ্ট সহযোগ কৰিছে ৰাইজৰ সহযোগ বিভাগৰ তৎপৰতাৰ ফলত যোৱা দিনকেইটাত খহনীয়া যথেষ্ট ৰক্ষা পৰিছে আৰু এনেদৰে অব্যাহত থাকিলে আমি ভাবোঁ যে আমি পূৰা সম্পূৰ্ণৰূপে সুৰক্ষিত হ'ম খহনীয়া স্থায়ী মানে কাম কেনেকুৱা ধৰণৰ কি হ'ব কেতিয়াবা হ'ব মাননীয় মন্ত্ৰী মহোদয়ে এই ঠাইটুকুৰা পৰিদৰ্শন কৰি যোৱাৰ পিছত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু পীযুষ হাজৰিকা ডাঙৰীয়াৰ লগত আমি যি কথা বতৰা পাতিলোঁ বিভাগে যিদৰে গোটেই কথাখিনি আগবঢ়াই নিছে আমি আশা কৰিম যে অক্টোবৰ মাহৰ প্ৰথম সপ্তাহৰ পৰাই ইয়াত স্থায়ীভাৱে ইয়াৰ সুৰক্ষাৰ কাৰণে কামখিনি আৰম্ভ কৰিব পৰা যাব আপুনিও সুন্দৰ পৰিৱেশত হোটেলত এসাঁজ খাব বিচাৰে নেকি সম্পূৰ্ণ থলুৱা খাদ্য সম্ভাৰেৰে আপুনিও যদি পৰিয়ালৰ লগত এসাঁজ খাব বিচাৰে তেনেহলে আপুনি আহিব পাৰে কাজিখোৱাৰ বাইপাছত থকা নীলগ্ৰেভ হোটেললৈ থলুৱা শাক-পাচলি আৰু পুখুৰীৰ সতেজ থলুৱা মাছৰ আঞ্জাৰ লগতে নিজা ফাৰ্মৰ থলুৱা হাঁহ কুকুৰা গাহৰি আদিৰ মাংসৰে ৰাইজলৈ আগবঢ়াইছে থলুৱা খাদ্যৰ বিশেষ সুবিধা যোগাযোগ 9707481939 চাবুৱাবাসীৰ বাবে সুখবৰ চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি তেনেহলে এতিয়া আৰু চিন্তা নাই আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা চিবি ট্ৰেডাৰ্ছে এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত চিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ sanitary fitting, PVC fitting, wall painting, tiles, granite basing ইত্যাদি ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা চেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা চাবুৱাৰ চেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে চিটি স্কেন আল্ট্ৰাছাউণ্ড অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয় লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ সুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায় গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822455808 নম্বৰত পানীতোলাবাসীৰ বাবে সুখবৰ এতিয়াৰ পৰা পানীতোলা মডাৰ্ণ ফাৰ্মাত উপলব্ধ হ'ল জেনেৰিক আধাৰৰ ঔষধ বহু কম মূল্যত উপলব্ধ জেনেৰিক আধাৰৰ সকলো ঔষধ জেনেৰিক আধাৰৰ ঔষধৰ হোম ডেলিভাৰীৰ সুবিধাও ৰাখিছে মডাৰ্ণ ফাৰ্মাই সুলভ মূল্যত জেনেৰিক আধাৰৰ ঔষধ পাবলৈ আজিয়ে আহক মডাৰ্ণ ফাৰ্মালৈ পানীতোলা পেট্ৰল পাম্পৰ সমীপত মডাৰ্ণ ফাৰ্মাত মজুত আছে সুলভ মূল্যৰ ঔষধসমূহ অধিক জানিবলৈ যোগাযোগ কৰক 6003877465 নম্বৰত মডাৰ্ণ ফাৰ্মা এটি ৰোড পানীতোলা